সো বন্ধু-বান্ধৱীসকল বাস্তৱ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ মই পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আলোচনা কৰিম আপোনালোকে টপিকটো দেখিছেই লেংগুৱেজ এণ্ড কম্পাৰিহেনশ্যনৰ বিষয়ে আলোচনা কৰিম। লেংগুৱেজ এণ্ড কম্পাৰিহেনশ্যন মানে কি হৈছে চাওক, আমাৰ চিটেটত সাধাৰণতে মই আজি চিটেটৰ যিহেতু সাধাৰণতে দুটা ছাবজেক্ট বিশেষকৈ লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2 এই দুটা কিন্তু সম্পূৰ্ণৰূপে একেই ছাবজেক্ট, ঠিক আছে। এই দুটাৰ ছাবজেক্ট একে আহে। লেংগুৱেজ কম্পাৰিহেনশ্যন, লেংগুৱেজ যি কম্পাৰিহেনশ্যন আছে লেংগুৱেজ 1 আহে আৰু লেংগুৱেজ 2 পেপাৰ 1 লেংগুৱেজ 1তো আহে, লেংগুৱেজ 2 আহে, ঠিক আছে। গতিকে আজি লেংগুৱেজ কম্পাৰিহেনশ্যন কমপ্লিট কৰি কেনেদৰে আমি 30ৰ ভিতৰত 30 তুলিব পাৰি সেই বিষয়ে আলোচনা কৰিম। 30ৰ ভিতৰত মানে চাওক, লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 লেংগুৱেজ কম্পাৰিহেনশ্যনৰ বিষয়ত আপোনালোকৰ কিমান আহিব? 15 মাৰ্কছ আহিব। 15 মাৰ্কছ আহে, ঠিক আছে, মন কৰিবলগীয়া 15 মাৰ্কছ আহে। এই 15ৰ ভিতৰত 15 যদি আমি তুলি দিওঁ তেনেহ'লে লেংগুৱেজ 1ৰ 15 মাৰ্কছ আৰু লেংগুৱেজ 2ৰ 15 মাৰ্কছ ইজ ইকুৱেল টু কিমান হ'ব? 30 নম্বৰ আমাৰ চান্স আহি যাব আমি পোৱা। 150ৰ ভিতৰত 30 নম্বৰ আমি লেংগুৱেজ কম্পাৰিহেনশ্যনৰ পৰা আমি তুলিব লাগিব। এতিয়া কেনেকৈ তুলিম সেই বিষয়ে আলোচনা কৰিম, ঠিক আছে। প্ৰথম কথাটো আপোনালোকে মন কৰিব, টাইম মেনেজ। চিটেটত আপোনালোকে জানে 2.5 ঘণ্টা প্ৰশ্ন হয়, ঠিক আছে। 2.5 ঘণ্টা প্ৰশ্নত আপোনালোকে 150টা প্ৰশ্নৰ উত্তৰ দিব লাগে। গতিকে 2.5 ঘণ্টা সময়ত আপোনালোকে 150টা প্ৰশ্নৰ উত্তৰ দিবলৈ হ'লে এটা পইণ্টত বা এটা প্ৰশ্নত আপোনালোকৰ কিমান সময় থাকে? 1 মিনিট। সেইটো মন কৰিবলগীয়া। আপোনালোকে ঘড়ী পিন্ধি নিশ্চয় যাব, 1 মিনিট সময় থাকে। গতিকে আমাৰ লেংগুৱেজ কম্পাৰিহেনশ্যনত এটাত 15 মিনিট, এটা 15 মিনিট, টোটেল আমি 30 মিনিট সময় পাম। এই 30 মিনিট সময় টাইম মেনেজমেণ্ট কৰাটো যথেষ্ট দৰকাৰী। এই 30 মিনিটত মই ভাবোঁ 30 ঠাইত আপোনালোকে 35 মিনিট লওক বা 40 মিনিট লওক, কাৰণ 40 মিনিট আপুনি খৰচ কৰি যদি 30 নম্বৰ তুলিব পাৰে, মোৰ বোধহয় আপোনালোকে একো ভুল কৰা নাই। কাৰণ বাকীবোৰ চাওক, আপোনালোকে কিবা এটা প্ৰশ্ন পঢ়ি গৈছে, ঠিক আছে, উদ্ভিদ কেই প্ৰকাৰৰ? 4টা প্ৰকাৰৰ বুলি আহিছে, 4, 5, 6, 7, তাৰ ভিতৰত 4টা প্ৰকাৰ আহিলে। 4টা প্ৰকাৰৰ ভিতৰত আপোনালোকে বিন্দাছ লিখি দিব। 4টা প্ৰকাৰ কৰোঁতে 15 ছেকেণ্ড সময়ো নালাগে, অকলে ৰাউণ্ডটো মাৰিহে দিব লাগিছে। তাততো আপোনাৰ 1 মিনিটৰ প্ৰয়োজন নাই। কিন্তু ইয়াত আপোনালোকে যিহেতু পঢ়ি তাত ভুলো হ'ব পাৰে, আগৰ প্ৰশ্নটোত ভুল হ'ব পাৰে, কিন্তু লেংগুৱেজ কম্পাৰিহেনশ্যনত আপোনালোকে যিহেতু সম্পূৰ্ণ উদ্ধৃত বাক্যাংশ 7 নম্বৰ আৰু মানে গদ্য 8 নম্বৰ আৰু 7 নম্বৰ পদ্য যিহেতু উল্লেখ থাকে, গতিকে সেইখিনি চাই আপোনালোকে প্ৰশ্নটো কৰোঁতে কোনো ধৰণৰ খোকোজা লগাব নালাগে। মই ভাবোঁ 30ৰ ভিতৰত 30, 15 প্লাছ 30, 30ৰ ভিতৰত 30 আপোনালোকে তোলাটো কৰ্তব্য। তেতিয়া আপোনালোকৰ বাকীখিনিৰ মাৰ্কছ ইনক্লুড হোৱাত সহজ হয়, হয়নে নহয়? প্ৰথম কথাটো হ'ল টাইম মেনেজমেণ্ট। আপোনালোকে লাগে হয় 40 মিনিটেই লওক, ঠিক আছে, কিন্তু টাইম মেনেজমেণ্টটো আপোনালোকে অতিকৈ জৰুৰী। ইয়াত 40 মিনিটত আপুনি 30 নম্বৰ পোৱাকৈ টাইম মেনেজমেণ্টটো কৰি ল'ব। মানে অংকত আপোনালোকে কিমানখিনি নাম্বাৰ ল'ব, অংকত কৰোঁতে আপোনালোকে কিমান টাইমৰ ভিতৰত 30 নম্বৰ কৰিব, EVS কৰোঁতে আপোনালোকে কিমান টাইম ল'ব, চাইল্ড পেডাগজি কৰোঁতে কিমান টাইম ল'ব, সেইটো আপুনি এতিয়াই ডিচাইড কৰি লওক আৰু সেইখিনি সময়ৰ ভিতৰত আপোনালোকে নাম্বাৰখিনি কৰিবলৈ চেষ্টা কৰক। মই ভাবোঁ ইংৰাজী আৰু অসমীয়াৰ, যিহেতু মই অসমৰ বিষয়ে পঢ়াই আছোঁ, গতিকে ইংৰাজী আৰু অসমীয়া যেতিয়া আপোনালোকে কৰিব যাব লেংগুৱেজ 1 আৰু লেংগুৱেজ 2, তেতিয়া কিন্তু আপোনালোকে এই 30 নম্বৰৰ ঠাইত 40 মিনিট সময় ল'ব। 40ৰ ভিতৰত যিহেতু 30 নম্বৰ আপোনাৰ পোৱাটো খাটাং হৈ পৰে, প্ৰথম কথা। 2 নম্বৰ কথাটো হ'ল কণ্টেক্সট ক্লিয়াৰ। কি ক'ব বিচাৰিছে? প্ৰথম কথাটো হ'ল আপোনালোকে যেতিয়া পঢ়িব কি ক'ব বিচাৰিছে সেইটো আপোনালোকে ভালদৰে অধ্যয়ন কৰিব। কণ্টেক্সট ক্লিয়াৰ 2টা প্ৰকাৰ আছে, এটা হ'ল স্কেনিং আৰু এটা হ'ল স্কিমিং। কণ্টেক্সট ক্লিয়াৰ 2টা বিষয় আহিব, এটা হ'ল স্কেনিং আৰু 2 নম্বৰটো আহিলে স্কিমিং। এতিয়া 2টা বিষয়ত কিন্তু আপোনালোকে গুৰুত্ব দিবলগীয়া মেইন কথাটো হ'ল, এটাত আপোনালোকে কি কৰিব, ভালদৰে প্ৰশ্নবোৰ একদম খোকোজা মাৰি আপোনালোকে যেতিয়া ঘৰত পঢ়ে তেতিয়া কি কৰে, আপোনালোকে পূৰা A to Z ভালদৰে পঢ়ি যায়, হয় নে নহয়? কিন্তু পৰীক্ষাত আপোনালোকে তেনেদৰে পঢ়িব নালাগিব, আপোনালোকে স্কেনিং কৰিব লাগিব। মেইন বিষয়বস্তুটো কি ক'ব বিচাৰিছে সেই বিষয়বস্তুটোহে আপোনালোকে পঢ়িব লাগিব। নহ'লে কি হ'ব, আপোনাৰ 40 মিনিটৰ ঠাইত 1.5 ঘণ্টা সময় আপোনাৰ পঢ়িওতেই গুচি যাব। গতিকে মই কৈছোঁ আপোনালোকে পঢ়াত একদম গুৰুত্ব দিয়ক, কেনেকৈ পঢ়িব লাগিব, কি পঢ়িব নালাগিব, মেইন পইণ্টকেইটা বাছি বাছি পঢ়িব, ঠিক আছে, সেইটো গুৰুত্ব দিব। তেতিয়া আপোনালোকৰ 30ৰ ভিতৰত 30 পাবলৈ আহিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পইণ্টটো হ'ল
কুৱেশ্যন ফাৰ্ষ্ট ৰিড এণ্ড ৰিমেম্বাৰ। বহুতো ল'ৰা ছোৱালীয়ে কি ভুল কৰে, প্ৰথমতে যি আছে হুৰা হুৰা গোটেইখিনি পঢ়িবলৈ চেষ্টা কৰে, পঢ়ি একেবাৰে শেষত কি কৰে প্ৰশ্নবিলাক চাই পিনে সেই বস্তুবোৰ বিচাৰি যায়। তেনেকৈ কৰাটো মই ভাল বুলি নাভাবোঁ। প্ৰথমতে আপোনালোকে কি কৰিব, প্ৰশ্ন পেপাৰখন উলিয়াই প্ৰথম আপোনালোকে প্ৰশ্নকেইটা পঢ়িব, কুৱেশ্যন ফাৰ্ষ্ট ৰিড এণ্ড ৰিমেম্বাৰ, প্ৰশ্নকেইটা পঢ়িব আৰু প্ৰশ্নকেইটা মগজুত থ'ব। তেতিয়া আপোনাৰ কি হ'ব, 8টা প্ৰশ্ন থাকে আৰু এফালে 7টা প্ৰশ্ন থাকে। 8টা প্ৰশ্ন যেতিয়া আপুনি পঢ়ি যাব, পূৰা মুখস্থ কৰি দিব। ঠিক আছে, মই এটা কথা কৈছোঁ, এটা আপোনালোকে চাব, এতিয়া মন কৰিব। মই ভাত খাওঁ নহ'লে ৰুটি, ভোক নলগাৰ বাবে আজি নাখালোঁ। ইয়াত যদি আপোনাৰ কুৱেশ্যনটো আহে যে ইয়াত প্ৰশ্নটো আহিলে কি কাৰণে ভাত নাখায়, কি কাৰণে ভাত নাখালে, কি কাৰণে ভাত নাখালে। ইয়াত আপোনালোকে যদি পঢ়ি যায়, ঠিক আছে, মই ভাত খাওঁ নহ'লে ৰুটি খাওঁ, ভোক নলগাৰ বাবে আজি নাখালোঁ। ঠিক আছে, এতিয়া কি কাৰণে ভাত নাখালে, সেই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে প্ৰথমতে যদি পঢ়ি যায়, তেতিয়া যেতিয়া আপুনি পঢ়ি যাব, মই ভাত খাওঁ নহ'লে ৰুটি খাওঁ, ভোক নলগাৰ বাবে আজি নাখালোঁ, লগে লগে আপুনি আণ্ডাৰলাইন কৰি পিনে এইটো উত্তৰ বিচাৰি পাৰে। কিন্তু আপুনি যদি প্ৰথম পঢ়ি গ'ল, মই ভাত খাওঁ নহ'লে ৰুটি খাওঁ, ভোক নলগাৰ বাবে আজি নাখালোঁ, গোটেইখিনি পঢ়ি যাব, এইখিনি পাহৰিয়ে যাব, কাৰণ বহুত দীঘলীয়া গদ্য আহে, 1 লাইন 2 লাইন নাহে, বহুতখিনি আহে। ঠিক আছে, একেবাৰে শেষত যেতিয়া আপুনি প্ৰশ্ন দিব কি কাৰণে ভাত নাখালোঁ, এই উত্তৰটো ক'ৰবাত পোৱা লাগিছে, তেতিয়া কি কৰিব, আপুনি আকৌ পঢ়ি আহিব, মই ভাত খাওঁ নহ'লে ৰুটি খাওঁ, ভোক নলগাৰ বাবে আজি একো নাখালোঁ। তেতিয়া একেবাৰে শেষত উত্তৰটো পাব ঠিক, কিন্তু আপোনাৰ টাইম মেনেজমেণ্ট যিটো আছে, টাইম মেনেজমেণ্টটো নহ'ব। সেইকাৰণে মই কৈছোঁ আপোনালোকে টাইম মেনেজমেণ্টক গুৰুত্ব দিয়ক। প্ৰথমতে কুৱেশ্যন পঢ়িব, তাৰ পাছত প্ৰশ্নটো মুখস্থ কৰিব, তাৰ পাছত আপোনালোকে পঢ়িব, তাৰ পাছত উত্তৰটো কৰিব। তেতিয়া আপোনালোকৰ ভিতৰত 30ৰ ভিতৰত 30 পোৱাটো একদম সহজ। গতিকে আজি এইটো পদ্ধতিত প্ৰথম পঢ়াইছোঁ, সেইটো কাৰণে বৰ বেছি দীঘলীয়া নকৰোঁ, কাৰণ এনেকুৱা অভ্যাস নাই বৰ্ডত আপোনালোকক লিখি মেলি পঢ়োৱাৰ। প্ৰথমবাৰৰ পৰা পঢ়াইছোঁ যিহেতুকে আজি ভিডিঅ'টো শ্বৰ্ট কৰিছোঁ। আজি বিষয়বস্তু কেনেদৰে 30ৰ ভিতৰত 30 তুলিব পাৰি, লেংগুৱেজ কম্পাৰিহেনশ্যন, লেংগুৱেজ 1ত 15 আৰু লেংগুৱেজ 2ৰ 15, 30ৰ ভিতৰত 30 কেনেকৈ তুলিব পাৰি তাৰ বিষয়ত সৰু এটা আভাস দিলোঁ। বোধ হয় আপোনালোকে ভালদৰে গুৰুত্ব সহকাৰে ল'লে আৰু ল'ব, তেতিয়া আপোনালোকৰ নাম্বাৰ কেৰি কৰাত সুবিধা হ'ব। গতিকে আজিলৈ ইমানেই কৈছোঁ। চাই থাকিব বাস্তৱ এডুকেশ্যন চেনেলটো, এনেধৰণৰ নতুন নতুন খবৰ দিম, টিপছ দিম, যাৰ জৰিয়তে আপোনালোকে 150ৰ ভিতৰত 120 পোৱাৰ মোৰ লক্ষ্য যিহেতু, সেইটো উপকৃত হ'ব পাৰোঁ বা উপনীত হ'ব পাৰোঁ। গতিকে আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।